हेलो एवरीवन কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল হ'ব যেহেতু বিহু বতৰ আৰু মোৰ ভালে তো আজি যেহেতু উৰুকা তো ভাবিলো আজি এটা ভিডিওটো দিব লাগিব মানে কি খাওঁ কি নাখাওঁ বিহু আয়োজন কেনেকুৱা কৰিছো দেখো আপোনালোকক তো বৰ্তমান মই পিঠা চিঠাবিলাক হৈছে আৰু বনাই এয়া দেখিছেনে গুৰ পিঠা যেহেতু কাইলে মানে সজাব লাগিব আৰু এফালে ইডলি অলপ বনাই আছো তাৰ পিছতে আৰু নিমকি চিমকি বনোৱা হ'ল কেক চেক তাৰ পিছতে যেহেতু আজি উৰুকা খানা খাব লাগিব সেইকাৰণে এফালে মুৰ্গী মাংস লোকেল আৰু এফালে লোকেল বাহু মাছ আৰু আজি বেছি বিশেষ তেনেকৈ আইটেম নকৰোঁ মাংসৰ জোল বনাম আৰু এফালে মাছ ফ্ৰাই কৰিম তাৰ কাৰণে মই এফালে আলু আদা নহৰু লৈ লৈছোঁ পিঁয়াজ ল'বলৈ বাকী আছে বাকী চাই থাকক ভিডিঅ'টো মই দেখাই যাম কেনেকৈ কি কৰোঁ তাৰপিছত মই এফালে আলু আৰু পিঁয়াজ আদা নহৰুবিলাক চব কাটি ল'ম বস্তুখিনি যোগাৰ কৰি ল'লে বনাবলৈ বেছি দিন নালাগে বাৰু তাৰপিছতে মই বস্তুখিনি গোটেইখিনি ধুনীয়াকৈ কাটি ল'ম আৰু আজি অকণমান ভিডিঅ' কোৱালিটিটো বেলেগ লাগিছে ন বেলেগ একো নাই একে চেম মোবাইল বা ৰিং লাইট এটা আছিলে মানে গিফ্ট পোৱা বাৰ্থডেত কোনে দিছিলে বুলি ক'ম মাহী ল'ৰাটোৱে দিছিলে মই যিহেতু ৰিলছ এনেই কেতিয়াবা বনাই থাকোঁ আৰু এনেই মানে চখ যিহেতু নাচাৰ তো সি মানে বাৰ্থডেত বুলি মোক ৰিং লাইট এটা গিফ্ট দিলে তো মই যিহেতু ষ্টেণ্ড নাই বা কিবা নাই এতিয়া কিবা এটা যোগাৰ কৰি পিনি লগাই লৈছোঁ আৰু কিন্তু মই মানে ভাবিলোঁ যে ব্যৱহাৰ নকৰিলেতো বস্তুটো বেয়া হৈ যাব আজি এনেই চাওঁচোন কিজানি কোৱালিটিটোৱে ভাল হয় দেখিছোঁ ঠিকে আছে বেছি বগা লাগিছে ধুনীয়া লাগিছে তো এইফালে মোৰ অলমষ্ট চব কাটি হৈ গ'ল আলু এইফালে বিলাহী পিঁয়াজ এইফালে আদা নহৰু পেষ্ট আৰু এইটো যিটো মুৰ্গী মাংস দেখাইছিলোঁ এইটো এনেকৈ ইয়াত কি আছে জানেনে পিঁয়াজ আদা নহৰু অকণমান মছলা অকণমান যিহেতু লোকেল মুৰ্গী হয় বেছি মানে মা মছলা দি নাখাওঁ এইটো সেইটো কাৰণে অলৰেডি ইয়াত তেল হালধি নিমখ মছলা পিঁয়াজ আদা নহৰু পেষ্ট চব দি মেলি মেৰিনেট কৰি থ'ম আধা ঘণ্টামান তাৰপিছতে এইটো কুকাৰত জাষ্ট তেলত অকণ ফ্ৰাই কৰি ফুটিব দিম তাৰপিছত পানী ঢালি চিটি মৰাই দিম এনেকৈ খাই ভাল লাগে কেতিয়াবা যিহেতু লোকেল মুৰ্গী হয় বাকী চাই থাকক যিহেতু বিহু হয় গাহৰি খাবই লাগিব এইফালে গাহৰি মই অকণমান বইল কৰি ল'লোঁ অকণমান শ্লাইট এতিয়া বনাম এইফালে কেৰাহী পাতিছোঁ অকণমান গৰম হ'লে তেল দিম বস্তুখিনিটো কাটিয়ে থৈছোঁ চাই থাকক ভিডিঅ'টো কেৰাহীখন অকণমান গৰম হোৱাৰ পিছত ইয়াত মই অকণমান তেল দিছোঁ শ্লাইট অকণমান যিহেতু মাংসৰ পৰা তেলটো ওলাবই তাৰপিছত ইয়াত তেজপাত শুকান জলকীয়া দুটা আৰু মেথি গুটি দি মেলি অকণমান ভাজিম এইখিনি ৰঙচুৱা হোৱালৈকে তাৰপিছতে মই আদা নহৰু মাংস চব দি দিম তাৰপৰা মছলা চাই থাকক তাৰপৰা এইখিনি চব পিঁয়াজখিনি অকণমান ব্ৰাউনিছ হৈ গৈছে ফ্লেমটো অকণমান ল'ত ৰাখিব মই এতিয়া মাংসখিনি দি দিম আদা নহৰুটো দি লওঁ ৰ'ব ইয়াত মই মাংসখিনি দি দিলোঁ এতিয়া ইয়াত মই হালধি আৰু মছলা যিমানখিনি আছে চব দিম তাৰপৰা মই ইয়াত চব দি দিলোঁ হালধি নিমখ মছলা মানে চিকেন মছলা জিৰা গুড়ি ধনিয়া গৰম মছলা চব দি এতিয়া লৰাম আৰু ইয়াৰ যেতিয়ালৈকে তেলটো ৰিলিজ নহয় আমি ভাজি থাকিম ইয়াত ল' ফ্লেমত এতিয়া ইয়াত বিলাহী দিলোঁ যিহেতু ই কোমল হ'ব লাগিব আৰু অকণমান ফ্লেভাৰো আনিব লাগিব সেইকাৰণে মই পিছত দিছোঁ বিলাহীটো নহ'লে গলি গ'লে ইয়াৰ টেষ্টটো গুচি যায় তো এতিয়া আমি এখন ঢাকনা মাৰি দিম এতিয়া গাহৰি মাংসখিনি হৈ গ'ল এইফালে মাছ ফ্ৰাই আৰু এইফালে মোৰ লোকেল মুৰ্গীও হৈ গ'ল এইটো পূৰা ধুনীয়া স্মেল এটা মাৰিছে পূৰা য়ামি টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব